নমস্কাৰ পুনৰবাৰ কৰিমগঞ্জৰ পৰা মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মানে কৰিমগঞ্জ আহিছোঁ পুনৰ 5 মাহৰ মূৰত আজি 5 মাহৰ মূৰত আহিছোঁ। 2 মাহ হৈছে। আগষ্টত এক্সাম শেষ হৈছে। অলপ বেছিকৈ কমাই দিছোঁ আৰু 5 মাহ বেছিকৈ খুৱাইছে বেছি কিবা এটা ক। ভাল লাগিছে, বহুত ভাল লাগিছে। মানে ঘৰত আহিছোঁ, চব চিনাকি জেগা। যদিও আগতে বৰ লাগিছিলে বহুত বেছি। যোৱা পাছতে বেছি ভাল লাগে ন। এইটো আছিল ন আমাৰ ৰুমটো। ইমান দিনৰ মূৰত আহিছোঁ। কলেজত বিশেষ কাম কেইটামান আছিল, এতিয়া হৈ গ'ল বাৰু কাম কৰি। এতিয়া যাওঁ আৰু এয়া ঈদৰ তিনিআলি, কাইলৈৰ পৰা দেৱালী। এই দোস্ত বঢ়িয়া এইফালে যতীন, ভাস্কৰ, কুশল, বহুত দিনৰ মূৰত আজি লগ পাইছোঁ গোটেইখিনি একেলগে। এতিয়া ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ। বৰপুৰ গৈ আছোঁ, কৰিমগঞ্জৰ পৰা গৈ আছোঁ। বাকী ভিডিঅ'টো চাই থাকক। থেংক ইউ। এতিয়া আমি বদৰপুৰ টাউনত নামিলোঁ। ইয়াৰ পৰা খোজকাঢ়ি যাম। আৰু এটা ৰাস্তা আছে ডাইৰেক্ট ষ্টেচনলৈ গাড়ী যায়। আমি সেইফালে মানে মেইন ষ্টেচনলৈ যোৱা গাড়ীত নাহিলোঁ। আৰু মই দেখাম বাৰু ৰাস্তাটো। এইফালে যতীন বদৰপুৰ মেইন ন টাউনখন। এতিয়া এইফালে বদৰপুৰ ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ। কি ক'ল? বদৰপুৰ ট্ৰেইন ষ্টেচন। তাৰ দুই চাইডে পুৰা বজাৰ এইফালে ফল মূল, এইফালে কাপোৰ কানি চব বহুত মানুহবোৰ। যেতিয়া আহোঁ পুৰা মানুহ ভিৰে লাগি থাকে। ইয়াতে মানে কি বুলি কওঁ ডিষ্ট্ৰিক্ট নিচিনা ন। আহিলোঁ বহুত দিনৰ মূৰত লগ পালোঁ গোটেইকেইটাকে। কেইটামান আৰু চবকেতো নাপালোঁ, চবৰে সময় সুবিধা মিলি মানে যোনবিলাক মানে আমি ক্ল'জ ফ্ৰেণ্ড আছিলোঁ ন, তাহাঁতক আজি আকৌ একেলগে আমি একেলগে আহিছোঁ। কিবা এটা ক। ভাস্কৰ এইফালে আমাৰ মৰাণ দা এখন পালচাৰ ৰ ভিডিঅ'টো স্কিপ নকৰিব দেই। ট্ৰেইন ষ্টেচনলৈ 1 কিলোমিটাৰমান এতিয়া খোজকাঢ়ি যাম। গৈ আছোঁ। টাইমটো আছে, ৰাতি 9টা বজাত ট্ৰেইন আছে। এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু এনেও মই খোজকাঢ়ি ভাল পাওঁ, ভাল লাগিছে লগৰবিলাকৰ লগত। এইফালে ভাস্কৰ লাজ কৰি লাজ কৰিব নালাগে, এবাৰ হাঁহি দেচোন। ৱাও so sweet handsome boy, so cute boy। এইটো মাইনা পেগু। তাৰপিছত এইফালে দিও ষ্টেচনত যাব পাৰি আৰু এইফালে দিও যাব পাৰি। এফালে গ'লে ওচৰ হয় ৰাস্তা, এইফালে গ'লে ওচৰ হয়। আৰু এয়া হৈছে বদৰপুৰ ট্ৰেইন ষ্টেচনৰ। বাকী এতিয়া দিনতে ভাত খোৱা, এতিয়া খাই লওঁগৈ। এতিয়া কিবা এটা খাওঁ। এখন শুকান ৰুটি পোৱা যায় ইয়াতে স্পেচিয়েল ৰুটি। আৰে ইয়াতে এই একো দেখাই নাই। কি দেখা নাই? সোমাই গৈছোঁ, ৰুটি খাম। চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। আমি সোমাই গৈ আছোঁ। পূৰা গৰম লাগিছে, আপোনালোকে চাওক মোৰ চুলি অৱস্থা নাইকিয়া হৈ আছে, পূৰা গৰম। ইয়াতে আমি এয়া ৰুটি খাম। চাই থাকিব। বহা আৰু খাই লোৱা দেই, খাই লওঁ। ৰুটি আহি গ'ল, খাইছনে? খাইছ? খাইছা? লাজ নকৰিবা দেই। যতীন খাইছনে? বেয়া বহুত দেই কোৱাত। গৈ না ৰুটি এইখন ৰুটি
30 টকা লয় দেই এই প্লেট আলু ভাজি এইখিনি কি হয় এইখিনি ঐ মাটিমাহ আছে নেকি হা অঁ পিঁয়াজ দিব চামুচ এখন দিব ৰুটি 3খন দিব 30 টকা লয় দেই আহিবি বৰপুৰ ষ্টেচনৰ কাষতে আছে চবটো লগতে থাকিলে এইটো কাৰণে চবটোৰ কাৰণে আকৌ গুচি গ'লি কম নহয় কিন্তু দেই পূৰা এতিয়া পইচাটো অসল কৰিলি মানে ন এইফালে দি আমি আহিছোঁ এতিয়া কোফালে যাব পাৰি এইটো ষ্টেচন ৰোড বহুত দিনৰ মূৰত ট্ৰেইনত যাম হয় নেকি বাইদেউ একদম যোৱা নাই মানুহৰ লগতে চচমা ধুনীয়া লাগিছে দেই এইফালে কোচাও গৈ একদম পজ দি আছে দেই এখন নেকি বৰপুৰ এতিয়া মেইন কথাটো মানে কি আমি আহিছিলোঁ গোটেইকেইটা গুৱাহাটীৰ পৰা কৰিমগঞ্জলৈ আহিছিলোঁ কৰিমগঞ্জত পলিটেকনিক 3 বছৰ পঢ়িলোঁ চাৰ্টিফিকেট নিবলৈ আহিলোঁ হয়তো এবাৰ পৰা আকৌ কেতিয়া আহিবলৈ পাম গম নাপাওঁ আৰু কেতিয়া ৰিউনিয়ন বনিব তো এতিয়া আহি আছোঁ কেতিয়া আহিলি তই খবৰ ভাল দেই এইটো 50 মান পাইছে দেই আমাৰ কলেজৰ খবৰ ভাল মইনা কলিজা ঐ কি মেলি চাৰ্টিফিকেট চব লৈ আহোঁতে বাছত আহিলোঁ দেই তেনেকৈ ইমান বহুত ভিডিঅ' কষ্ট নহয় হ'ল। বহুত কষ্ট হয় ৰাস্তা ইমান ভাল নহয় মেঘালয়ৰ পৰাতো এইখিনি একেবাৰে বেয়া পালোঁ ৰাস্তা যিহে কালাইনতটো বেছিকে বেয়া নেকি তাতে বহুত ৰাস্তা বেয়া বহুত এতিয়া কষ্ট হ'ল কাইলৈ ৰিটাৰ্ণ হওঁতে ভাবিলোঁ ট্ৰেইনতে যাওঁ বহুত দিন যোৱা নাই আজি অঁ। চাগে বহুত দিন 9 মাহ মানৰ পাছতহে ট্ৰেইন উঠিম নেকি ন হয় ভাল লাগিছে আৰু আকৌ লগৰখিনি কেতিয়া লগ পাওঁ মানে কেতিয়া চবকেতো কেনেকৈ লগ লগ নাপালোঁ হ'লেও আমি খাচ তথাপি- বান্দাৰকেইটা লগ পালোঁ এইটো ভাল লাগিল। এতিয়া ট্ৰেইন কেইটা বজাত আছে 9টা বজাত আছে এতিয়া 9টা বজাত? 8:15 হৈছে 8:15 অলপ দেৰি ৰ'ব লাগিব আৰু ইমানো নালাগে তাৰপিছত যাম আৰু আজি বহুত দিনৰ মূৰত দীঘলীয়া যাত্ৰা দীঘলীয়া যাত্ৰা অকল জাৰ্ণিয়ে কৰি আছোঁ ন একেৰাহে জাৰ্ণি কিমান আহি পালোঁ এয়া হৈছে বদৰপুৰ জংচন আমি প্ৰায় এইফালে আহোঁ ন এইফালে প্ৰায় মানে কি কৰিমগঞ্জ ষ্টেচনত উঠা নহয় দেই এইফালে বদৰপুৰ ষ্টেচনতে উঠোহি তাৰ পৰাতো লাগেই 1 ঘণ্টামান লাগে কৰিমগঞ্জৰ পৰা বদৰপুৰ ষ্টেচনলৈ বাকী কেনেকৈ গ'ল আৰু ট্ৰেইনৰ জাৰ্ণি ইমান দূৰ চব লগতে যাওঁ হাঁহি ফূৰ্তি কৰি এতিয়া তেনেকৈ ভিডিঅ' কৰা নাছিলোঁ তাৰপিছত কিছুমান ভিডিঅ' আছিলে আকৌ ডিলিট হৈ গ'ল মোবাইলটো বেয়া হ'ল ডিলিট হৈ গ'ল তাৰপিছত এতিয়া আহিছোঁ আৰু শেষ হ'ল যদি কি আৰু নিজৰ পঢ়া জেগা আপোন জেগা সেয়াই এইটো ৰাস্তা হৈছে মেইন মানে কি একেবাৰে ট্ৰেইন ষ্টেচনলৈ অহা ৰাস্তাটো গাড়ী ইয়ালৈকে আহে এফালেদি আছে মেইন গেটখন বদৰপুৰ জাংচনত আমি আহিছোঁ মেইন ৰাস্তাত নামিলোঁ ট্ৰেভেলাৰত আহিলোঁ মেইন ৰাস্তাত নামিলোঁ তাৰ পৰা আমি খোজকাঢ়ি আহিছিলোঁ এতিয়া এইফালেদি যাম আৰু ভিতৰলৈ ষ্টেচনৰ ভিতৰলৈ এইখন গেটেৰে ইয়াতে পাইছোঁ বলক এইফালে টিকেট কাউণ্টাৰ এইটো চাইডে আছে আমাৰ ট্ৰেইন আছে কেইটা বজাত 20টা অঁ 9টা 5 508 Suture Trivandrum Arunai Express will arrive shortly on platform number 1. Thank you. এইটো কিমান এইফালে প্লেটফৰ্ম 1 এইফালে ইয়াত ডবা নাম্বাৰ আৰু ট্ৰেইনৰ নাম্বাৰটো দিয়া থাকে এইফালে আহিলে এইটো আমাৰ হয় এইটো ওপৰটো আমাৰ হয় এইটো 3টা আছে ইয়াত নহয় চাৰিটা চিধে হয় আমাৰ ভিডিঅ'টিত পঢ়ি থকা জীৱনৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদিহে চাই ভাল লাগিল তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ।